মোরে লাইগা মুঠা খালে মোরে লাইগা মুঠা খালে ও মাগরি
দুটি পাতা ফোটে হারিয়ালি জাগাছে এটি করি দুটি পাতা ফোটে
মনে উঠিল কত কৰিব খেলাৰে গাঠ কমকে তাল ধৰি বংশী বাজাই চল ধৰি গাঠ কমকে তাল ধৰি বংশী বাজাই চল ধৰি চলকি ধারে চলকি নারে চলকি ধারে চলকি নারে ঘরে রুটি ঘরে বসি ঘরের খেলা বসি যাই ঘরে চলো ঘরে ঘরে রুটি ঘরে বসি ঘরের খেলা বসি যাই ঘরে চলো বহুত ধুনীয়া হৈছে আৰু ইয়াৰ পিছত আমাৰ ধুনীয়া কৰি লেজাৰ শ্ব' হ'ব লেজাৰ শ্ব'ৰ পিছত প্ৰধানমন্ত্ৰী যাব তাৰপিছত ফায়াৰ ক্ৰেকাৰ তাৰপিছত আকৌ অলপ ফূৰ্তি কৰি আমি যামগৈ মই দুটা তিনিটা কথা কৈ সামৰণি মাৰিছোঁ অহাকালি আমাৰ অনুষ্ঠানত 61খন দেশৰ ৰাষ্ট্ৰদূতসকল থাকিব তেওঁলোক এইফালে বহিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকল আহিব আমাৰ দেশৰ প্ৰখ্যাত উদ্যোগপতিসকল আহিব আৰু আমাৰ বিধায়ক সংসদ মন্ত্ৰী সকলো থাকিব গোটেই অসমখনে এক প্ৰকাৰ ভাৰতৰ বহুত গণ্যমান্য ব্যক্তি ইয়াত থাকিব মই সকলোকে শুভেচ্ছা জনাইছোঁ কালি আমি সকলোৱে ধুনীয়াকৈ কৰিম ঠিক আছে মই অহাকালি দুপৰীয়া আৰু এবাৰ আহি যাম আৰু আমি সকলোৱে কালি খুব ধুনীয়াকৈ কৰিম এতিয়া ৰঞ্জিত গগৈ আৰু পংকজ ইংতিয়ে আপোনালোকৰ ক্লাছ কিবা যদি ক'ব লগা আছে ক'ব তাৰপিছত আমি ৰাতিৰ কাৰণে জিৰণি ল'ব পাৰিম বহুত বহুত ধন্যবাদ সকলোকে আকৌ মৰম